হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে। আজি ভাবিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা আপলোড কৰোঁ আৰু ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া 2টা বাজি গৈছে। মই ভাবিলোঁ যিহেতুকে আমি 10টামান বজাত ভাত খাই দিওঁ, কিন্তু আৰু দিনটো ভাত তেনেকৈ খোৱা নহয়, সেইবাবে এতিয়া এইখিনি সময়ত ৰুটি, কেতিয়াবা ড্ৰাই কেক, কেতিয়াবা তেনেকৈ চাহ একাপ খাই থাকোঁ। যিহেতুকে 3বাৰ মানে ভাত খাব নোৱাৰোঁ, কাৰণ চেহেৰা গলুমলু হৈ গৈছোঁ। আৰু এইখিনিতে কৈ থওঁ বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু নিজৰ স্বাস্থ্যটো নিয়ন্ত্ৰণলৈ আনিবলৈ কি উপায়েৰে নিয়ন্ত্ৰণ কৰে? মোৰ একদম স্বাস্থ্য গলুমলু হৈ গৈছোঁ। মোৰ চিন্তা হৈছে যে মই কেনেকৈ ক্ষীণাম। এক্সাৰচাইজটো তেনেকৈ কৰিবৰ কাৰণে মানে কি ৰাতিপুৱা অলপ উঠা দেৰি হয়, তথাপিও চেষ্টা কৰোঁ সোনকালে উঠিবলৈ। কিন্তু উঠোঁ 5টা বজাত উঠিয়ে যাওঁ, কিন্তু তথাপিও তেনেকৈ এক্সাৰচাইজ কৰাই নহয়। তথাপিও কি উপায়েৰে মানুহ ক্ষীণ হ'ব পাৰে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া ভাবিলোঁ দুপৰীয়া আহাৰ, আৰু দুপৰীয়া মানে এতিয়া আবেলি হৈছে, আবেলিৰ কাৰণে আমি ৰুটি বনাম বুলি ভাবিছোঁ। আজি ৰুটি আৰু লাল চাহ খাম, আৰু সেইকাৰণে মই এয়া ৰুটি বনাবলৈ ওলাইছোঁ। আৰু গোটেইখিনি বস্তু মই একদম ধুনীয়াকৈ যোগাৰ কৰিয়ে লৈছোঁ। আজি বোলো ৰুটি আৰু চাহ খাম, আৰু আপোনালোককো বোলো দেখাই থাকোঁ। আৰু লগতে আজি ৰুটি চাহটোৰ বাদেও আৰু এটা ধুনীয়া ভিডিঅ' ক্লিপ মই থৈ দিছোঁ, যিটো আমি কালি যোৱা ৰাতি হাঁহৰ মাংস আৰু কোমোৰা খাইছিলোঁ। কোমোৰা, হাঁহৰ মাংস, আলু ধুনীয়াকৈ বনাই পেলাই গ্ৰেভি কৰি খাইছিলোঁ, আৰু সেইটোৰ ভিডিঅ' ক্লিপ মই থৈ দিছোঁ আৰু আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, আৰম্ভণিৰ পৰা শেষলৈকে, আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া মই ৰুটি বনাবলৈ লৈছোঁ। মোৰ এই ডাব্বাটোত আটা আছেই। লেটছ ষ্টাৰ্ট। মই এয়া লৈ লৈছোঁ আটা। এয়া কাঁহীত আটা লৈ লৈছোঁ। তেতিয়া চাই থাককচোন ভিডিঅ'টো। তাৰ কাৰণে মই আটাটো লৈছোঁৱেই। আৰু আটাটো অলপ কোমল কৰি খাবলৈ যদি আপোনালোকৰ মন যায় তেন্তে হৈ যাব। আমাৰ মানুহ বেছি নাই, মাত্ৰ 3জনহে মানুহ। এইখিনিয়ে হ'ব। ইয়াতে মই অলপমান ৰিফাইন এড কৰিম। ৰিফাইন তেল ইয়াতে অলপ দি দিম। আটাটো মৰাৰ আগমুহূৰ্ততে হৈ যাব। ইয়াতে অলপমান নিমখ দি দিছোঁ, হৈ যাব। আটাটো মই ধুনীয়াকৈ মঠি ল'ম। ওচৰতে পানী আনিয়ে থৈছোঁ। এই পানীখিনিয়ে মই আটাটো ধুনীয়াকৈ মঠি ল'ম। সকল এইদৰে আটা মই মঠি ল'লোঁ। এইদৰে যদি আটাটো মঠি লয় তেনেহ'লে বেকিং নিদিলেও ধুনীয়া কোমলেই হৈ থাকে আৰু খাবলৈও খুব টেষ্টি হয়। তেন্তে এতিয়া মই বনাওঁ ৰুটি আৰু আপোনালোকক দেখাই থাকিম। বান্ধৱীসকল, এইখিনিতে মই আজি আপোনালোকক আৰু এটা বস্তু দেখাবলৈ ওলাইছোঁ। চাবচোন, এয়া বাঁহৰ গাজৰ আচাৰ। এয়া বাঁহৰ গাজেৰে মই ধুনীয়াকৈ আচাৰ বনাই পেলাই বৈয়ামতে থৈ দিছোঁ। এইটো মই কেনেকৈ বনালোঁ সেইটো মই ডেছক্ৰিপশ্যন বক্সত মোৰ লিংকটো দি দিম, আৰু আপোনালোকে তাতো চাই পেলাই ট্ৰাই কৰিব পাৰিব। কিন্তু খাবলৈ খুব ধুনীয়া হয়, বিশেষকৈ গৰম দিনত। আৰু অলপমান মই এনেকৈ কেঁচাকৈও থৈছোঁ। এইটো বৈয়ামত ভৰাই থৈছোঁ। বৈয়াম মানে কি, মোৰ চিচাৰ বৈয়াম দৰকাৰ হৈ আছিলে, কিন্তু এতিয়া বন্ধ হৈ আছে মাৰ্কেট, সেইবাবে মই ল'ব পৰা নাই। কিন্তু ভাবিছোঁ মাৰ্কেট যেতিয়াই খুলিব মই তেতিয়াই চিচাৰ বৈয়াম কেইটামান ল'ম। আৰু এতিয়া বৰ্তমান মই প্লাষ্টিকৰতে থৈছোঁ, উপায় নাই। খাবলৈ কিন্তু খুব বেছি টেষ্টি হয়, আপোনালোকেও খাব। আৰু এইটো কিন্তু বহুত ভাল, বিশেষকৈ গৰম দিনত। এতিয়া জ্বৰ বসন্তৰ দিন, কিন্তু এইটো খাই থাকিলে অলপ ছেফটি হৈ থাকে, নিজৰ শৰীৰটো শীতল হৈ থাকে, সেইবাবে খাব। খানা ৰেডি হৈ গৈছে। গৰম, বহুত বেছি গৰম। মোৰ ৰুটি হৈ গ'ল, আৰু আপোনালোককো বোলো ভাবিলোঁ দেখাওঁ কি খাম। আলু অলপ ভাজি ল'লোঁ। আপোনাৰ ৰুটি বনালোঁ। আলু ভাজি, ৰুটি, চাহ, আৰু এইটো যে স্পেচিয়েল বাঁহৰ গাজৰ চাটনি।
এতিয়া মই খাই লওঁ তাৰপিছত পুনৰ লগ পাই আছোঁ সকল বহুত গৰম বেছি হৈছে আৰু আজি মই আপোনালোকক এটা সৰু বিউটি টিপছ আৰু যিটো মই ইউজ কৰিছোঁ একদম সুফল পাইছোঁ সেইবাবে ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ বিউটি টিপছ কেইটা হৈছে এইটো হৈছে নিউট্ৰিগ্লোৰ ব্ৰেণ্ডৰ হয় আৰু নিউট্ৰিগ্লোৰ এইটো এল'ভেৰা জেল হয় একদম খুব ধুনীয়া হয় মই অলৰেডি এটা শেষে কৰিলোঁ আৰু এইটো তাৰপিছত মই লৈছোঁ এইটো কিন্তু বহুত সুফল পাইছোঁ স্কিনৰ মানে কোনো ধৰণৰ এফেক্ট নহয় আৰু লগতে স্কিনটো খুব ধুনীয়া ব্ৰাইটনেছ কৰে ব্ৰাইটনেছ এটা দিয়ে আৰু স্কিনটো মানে খুব ছফ্ট কৰি ৰাখে খুব ধুনীয়া এটা প্ৰডাক্ট আপোনালোকেও ইউজ কৰি চাব পাৰে মই কিন্তু এয়া খানি অলপহে আছেগৈ এতিয়াও আৰু এটা মই প্ৰডাক্ট স্কিন টোনাৰ মই বৰ্তমান ইউজ কৰি আছোঁ খুব ধুনীয়া ভাল ফল পাইছোঁ অৰিফ্লেমৰ হয় এইটো লাভ নেচাৰৰ এইটো কোকোনাট অইল মানে মিক্স আছে মই সদায় নকৰোঁ কেতিয়াবা কোনোবা বাহিৰলৈ যদি যাওঁ তেতিয়া মানে ইউজ কৰোঁ আৰু এইটো বাহিৰলৈ যাওঁ আৰু যেতিয়া মানে আৰু বেছিকেলি মই এইটো ৰাতি বেছি ইউজ কৰোঁ কাটছিত আৰু কেতিয়াবা বাহিৰলৈ গ'লে যেতিয়া মুখখন মানে ৰ'দত বাহিৰলৈ যেতিয়া ওলাই যোৱা যায় তেতিয়া মই বেছিকৈ এইটো আহি পেলাই মুখখন ধুই পেলাই ধুনীয়াকৈ ব্যৱহাৰ কৰোঁ আৰু এতিয়া যিহেতুকে গৰম বহুত বেছি ৰ'দ ছানস্ক্ৰীনটো লাগেই ছানস্ক্ৰীন ছানক্ৰীম চ' এতিয়া মই নিউট্ৰিগ্লোৰ এটা প্ৰডাক্ট ইউজ কৰি আছোঁ এইটো ছানস্ক্ৰীন এণ্টি পলিউশ্যন এইটো ক্ৰীম মোৰে প্ৰায় শেষ সময় হৈছেগৈ অলপহে আছে এইটো মই নিউট্ৰিগ্লোৰে এল'ভেৰা জেল আৰু এইটো ইউজ কৰিছোঁ খুব ভাল ফল পাইছোঁ আৰু আপোনালোকেও ট্ৰাই কৰিব পাৰে কেনেকুৱা পায় কমেণ্ট কৰি জনাব মই কিন্তু খুব ভাল পাইছোঁ আৰু মোৰ স্কিনটোৰ মানে কোনো ধৰণৰ এইখিনি ব্যৱহাৰ কৰাৰ পিছত মোৰ স্কিনটো ভালেই পাইছোঁ আৰু কোনো ধৰণৰ মানে নিগেটিভ মানে কোনো ধৰণৰ ৰিয়েকশ্যন অহা নাই খুব সুন্দৰ গোটেইকেইটা প্ৰডাক্টেই খুব সুন্দৰ হয় আৰু আপোনালোকেও ট্ৰাই কৰিব পাৰে মোৰ কিন্তু মানে পজিটিভিটিটো পাইছোঁ সেইবাবে শ্বেয়াৰ কৰিলোঁ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ